Welcome back again my YouTube channel and Facebook page MAH. আজি এইটো মই ব্লগত এইটো চেনেলত সেকেন্ড ব্লগ হলি আজি মই এনেকুৱা কিছু জায়গাত যাইছো য'ত বৰ্তমান এতিয়ালৈকে যোৱা নাই আৰু মই অকল নহয় আৰু লগত বহুত কেইজন যাব বাইক লৈ যাম তো ভিডিঅ'টো কন্টিনিউ কৰি থাকক আকৌ দেখা হ'ব। আজি হৈছে 26 জানুৱাৰী তো 26 জানুৱাৰীৰ বজাৰত মানুহ একো নাই তো তেল চেল ভৰাই ল'ম তেল চেল ভৰাই লৈ 26 জানুৱাৰী এখন পতাকা লগাই ল'লোঁ আৰু জাৰ্ণি আৰম্ভ। এইবিলাক যে আপোনালোকে ঘৰ দেখা পাইছে টিঙৰ ঘৰ বেৰাই চেৰা চব টিঙৰে এইবিলাক ঘৰত গৰমত কেনেকৈ থাকে আমি নৰ্মেল ঘৰতে থাকিব নোৱাৰোঁ টিঙৰ গৰমত। পাই গ'লোঁ বুল্লুটত চুচু ব্ৰেক মানে পেচাব কৰি লোৱাৰ পিছত গোটাই তাৰপিছত আগত অৱতী ব্ৰেক। ফাইনেলি সোমালোঁ আমি হাজো তো হাজোত আমি কি কৰিম চাহটো খাই ল'ম। চাহৰ হোটেল বিচাৰোঁতে মেইন জেগা হাজো আহি পালোঁ কাৰণ কি আজি হৈছে 26 জানুৱাৰীত চব হোটেল খোলা নাথাকে তো এতিয়া এখন হোটেল আছে তাতে কিবা অলপ খাই লওঁ চাহ নহয় কিবা অলপ খাই লওঁ ভোক লাগিছে যিহেতু টাইমো বেছি নাই। भाइयों बहनों हम खुद चुके हैं होटल क्योंकि हमारे इंजन को थोड़ा सा ठंडा करना है। ফটো তুলো ৰ অলপমান কাৰণে পেট পূজা হৈ গ'ল এতিয়া অলপ ওপৰলৈ যাম ক'ত কি আছে চাম। ফাইনেলি আহি পালোঁ একদম পাহাৰৰ ওপৰলৈ গৈছোঁ এই কোটাই ফটো তুলিব লাগিব যিহেতু ড্ৰেছযোৰ অলপমান চেঞ্জ কৰি ল'লোঁ আৰু ফটোটো फ्रेंड्स सिपोआ मक्का दरगाह टावर फॉर प्लेस कि कम ब्लगिंगत कि बुली कওঁ এই জাগা বিশেষকৈ স্পেচিয়েল ভাল জাগাখিনি ভাল লাগিল। মেইন কথা হ'ল মই প্ৰথম আহিছোঁ নলবাৰীৰ পৰা কিন্তু হাজোলৈ বেছি দূৰ নহয় দূৰ নহ'লেও এতিয়ালৈ মই একবাৰো আহি পোৱা নাছিলোঁ হাজোৰ এই পাহাৰত উঠি পোৱা নাই বা অহা নাছিলোঁ বেলেগ জেগাত গৈছোঁ বাহিৰত ৰাজস্থানো গৈছোঁ দিল্লীও গৈছোঁ কিন্তু নলবাৰীৰ পৰা 25 বা 28 কিলোমিটাৰ জেগা কিন্তু এতিয়ালৈ অহা নাছিলোঁ এই ফাৰ্ষ্ট হাজো। আৰু বহুতকেইটা লগত ভিডিঅ' বনাব মানে ফুৰিব আছোঁ যদি সিহঁতক নুতলাও কান্দব বোলে এনে কেতিয়া
এতিয়া আমি যাই আছোঁ হাজোৰ মাধৱ মন্দিৰত। তাতে কাচু আছে আৰু কিবা কানি আছে, তো চাব লাগিব। কিবা ডাঙৰ ডাঙৰ মাছো আছে বোলে। কি দেখাব আনিলে? সাৰ গৰু সাৰ গৰু হিংকাব নেকি আৰু দে আহি পালোঁ মাধৱ মন্দিৰ। কি আছে মাধৱ মন্দিৰত চাম অলপ সময়, আপোনালোককো দেখুৱাম, চাই থাকক। এই মাধৱ মন্দিৰৰ ওচৰত যিটো পুখুৰী আছে, পুখুৰীটোত কাছু বা ডাঙৰ ডাঙৰ মাছ আছে, তাকে চাম বুলি ভাবিলোঁ। চাওঁ কি দেখা পাওঁ। বাকী 10 টকাকৈ পাৰ্কিং লৈছে গাড়ীৰ। বেয়া বল নহয় দে। কাছু আছে আছলো দেখা পাম বুলি মাছ, কাছু আছে বুলি নাই দেখা নাপালোঁ, ভাগ্য বেয়া। হ'ব দিয়ক, কেতিয়াবাকলে আহিম আৰু চাম। এতিয়া যাওঁ দা, খাব লাগিব অলপ, পেট পূজা। এইটো হৈছে মাধৱ মন্দিৰ। তো মাধৱ মন্দিৰটো ইয়াৰ পৰাই জুম কৰি দেখাই দিলোঁ, ভিতৰত নাযাওঁ আৰু। তো ইয়াৰ পৰাই চাই লওঁ। गाड़ी में तो ईंधन डाल कर आया था, अभी डालना है पेट में ईंधन। खाई लो अलपमान। 26 জানুৱাৰী বন্ধ হৈছিল প্ৰায় আছিল বন্ধ, কিন্তু আমি যাওঁতে অৰ্ডাৰ দি থৈ গৈছিলোঁ খোৱাৰ কাৰণে। তাতে খাই লওঁ। खाना पीना पूरा हो चुका है, अब जाना है घर। মানে ভিডিঅ'টো শেষ এইখিনিতে, আৰু নেক্সট ভিডিঅ'ত লগ পাম। তো বাই বাই।